যোৱাকালি বজাৰলৈ গৈছিলোঁ, এয়া দেখিছে কচু ঠুৰি আনিলোঁ, ঠুৰি মানে ঠাৰিও আনিলোঁ, ঠুৰিও আনিলোঁ। ইমান ধুনীয়া ধুনীয়া কোমলীয়া কচু ওলাইছে। কচুৰ পাত মই খাইছোঁ, বিহুত খালোঁ কচুৰ কোমলীয়া পাতটো, কিন্তু ঠাৰিটো খোৱা হোৱা নাছিলে। ভাবিলোঁ আজি কচুৰ চব্জিখনে বনাই খাওঁ। এইবুলি কচুখিনি ধুই ধুনীয়াকৈ ৰ'দ দিছে, ইমান জোৰকৈ ৰ'দ দিছে, গতিকে ৰ'দত পানীখিনি শুকাই ল'লোঁ। ৰ'দত যদি কচু ধুই কিনে শুকাই লয়, তেতিয়া ৰ'দতে পানীটো শুকাই ল'লে নধৰে বুলি আমাৰ আইতাহঁতে কৈছিলে। আৰু কচু কেতিয়াও কাটি ধুব নালাগে, কাটাৰ আগতে ধুব লাগে বুলি কৈছিলে। সেইবাবে কাটি কুটি ধুনীয়াকৈ ৰদাই লৈছোঁ, লৈ কাটি কুটি নহয়, ধুই পখালি ৰ'দত দি ল'লোঁ, তাৰে পিছত কাটি ল'লোঁ। কাটোতে দেখিছে নাই ইমান চেক লাগিলে। বাৰু যিয়ে নহওক, চেক লাগক বাৰু, চেক লাগিলেও কচু ইমানেই সোৱাদ হয়, খাবলৈ এৰিব নোৱাৰি। গতিকে কাটি ল'লোঁ, কাটি লৈ এয়া কেৰাহীখনত মিঠাতেল দি দিলোঁ, দি এটা পিঁয়াজ কাটি দি দিছোঁ আৰু 3টামান কেঁচা জলকীয়া ফালি দিছোঁ আৰু এটা বিলাহী কাটি দি দিছোঁ। বিলাহী সৰু বিলাহী নাছিলে ঘৰত, সেইবাবে ডাঙৰ বিলাহী এটা দি দিলোঁ। বিলাহীখিনি গলি যোৱাৰ বাবে অকণমান নিমখ দি দিছোঁ। দেখিছেনে ধুনীয়াকৈ বিলাহীখিনি গলিব আৰম্ভ কৰিছে। এইখিনি সময়তে কাটি ৰখা কচুখিনি মই দি দিম। কচুখিনি কিছু সময় লৰাই চৰাই মই ইয়াতে জোখমতে এতিয়া নিমখখিনি দি দিম, ভালকৈ বেছিকৈ হোৱাকৈ। যেতিয়া মই আগতে দিছোঁৱে, মই গম পাম কিমানখিনি দিব লাগে, গতিকে সেই হিচাপত নিমখখিনি দি দিলোঁ আৰু জোখমতে হালধিখিনিও দিম। এতিয়া আকৌ কিছু সময় লৰাই ঢাকনিখন লগাই সিজিবলৈ দিম। মই এনেকৈ 3 বা 4 বাৰমান ভাপতে সিজাম, পানী এইখিনি সময়ত নিদিওঁ। যিহেতু শুকান ভাজি বনাম, একেবাৰে সিজাই ল'ম ভাপতে। এতিয়া দেখিছে আদা দিয়া নাই, মই নহৰু দিছোঁ আৰু শুকান জলকীয়া থেতেলি পেলাই দি দিছোঁ। শুকান জলকীয়াও জ্বলাও হৈছে আৰু কেঁচা জলকীয়াও দি দিছোঁ। গতিকে দুয়োটা লগ লাগি জ্বলা মোৰ অলৰেডি কচুত হৈয়ে গ'ল বহুতখিনি। ইয়াতে যদি অকণমান আপোনালোকে জালুকৰ গুড়ি দিব পাৰে, খুবেই ভাল সোৱাদ লাগে আৰু জলকীয়া হয়। গতিকে মোৰ জ্বলাই জলকীয়া হৈছে যেতিয়া, এতিয়া মই জালুকৰ গুড়ি আৰু নিদিওঁ। এতিয়া কিছু সময় ভাজি তাত মই ভাজি ৰখা মাছ কেইপিচ দি দিলোঁ। মাছ মানে মাছৰ মাথা আছিলে ভাজি থোৱা, সেইখিনি দি দিলোঁ। দি অকণমান এতিয়াহে পানী দিছোঁ, নহৰুৰ কেঁচা গোন্ধটো যোৱালৈকে ভাজি লৈ পেলাইহে মই পানীখিনি দি দিছোঁ। পানী এইখিনিয়ে দি দিছোঁ আৰু পানী নিদিওঁ। আৰু কিছু সময় এনেকৈ লৰাই চৰাই একেবাৰে শুকান কৰি ভাজি বনাই দিলোঁ। দেখিছে পানীখিনি মই একেবাৰে শুকাই দিলোঁ। এনেকৈ শুকান ভাজিখন কচু খাই যে ইমানেই সোৱাদ লাগে। আচলতে কচুৰ শুকান ভাজি বুলি নহয়, কচুৰ বিভিন্ন ধৰণে খাই ভাল লাগে। যেনেকৈ বনায় তেনেকৈ। আমাৰ থলুৱা ব্যঞ্জনসমূহ সঁচাকৈ বহুত কম সময়তে একেবাৰে মাই মছলা নোহোৱাকৈ চিম্পুল কৰি বনালেই বেছি খাই সোৱাদ লাগে। ইয়াতে যদি বেলেগ প্ৰণালী ব্যৱহাৰ কৰিব যায়, আঞ্জাখনৰ সোৱাদটো, আচল সোৱাদটো নাইকিয়া হৈ যায়। গতিকে মই একেবাৰে চিম্পুল কৰি আৰু একেবাৰে সাধাৰণ প্ৰণালীতে মই বনাবলৈ চেষ্টা কৰোঁ মোৰ থলুৱা ব্যঞ্জনসমূহ। গতিকে এনেকৈ বনাই মই কচুখিনি ভাজি ৰেডি কৰিলোঁ। কচুখিনি খাই বিৰাটেই সোৱাদ লাগিছিলে, এদিন বনাই খাই চাব, ক'ব আৰু।